আদি কৰি জীৱ জগত নমস্কাৰ। আজি মেজি জ্বলোৱা যিটো কাৰ্যসূচী হয় সেয়া আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ মেজিটো আপোনালোকে এবাৰ চাওক, কি সুন্দৰকৈ বনোৱা হৈছে মেজিটো। আদি কৰি জীৱ জগত তুমি সজ্জন সনাতন
দেখে ভুৱনৰ পদ্মধৰি বোলে দুখে নাদ কৰি নমো ভগৱন্ত গুৰুলৈ উদাৰ কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাৰ কৰি কৃষ্ণ হৰে ভাল বোলে কামনানো কি আজি সেই মাঘৰ বিহু উপলক্ষে ল'ৰাহঁতে মেজি জুই জ্বলাই ইয়াতে আমাৰ কৰ্মৰ আজিৰ পৰাই নিয়ম আছিলে। এই নিয়মৰ অনুযায়ী আমি হয়তো ভুল ভ্ৰান্তি কৰি কিবা অপায়মলৰ পৰা দুৰাগত কৰোৱাৰ উদ্দেশ্য কৰি সকলোৱে যেন সৰ্বকাম সিদ্ধি হওক আৰু গৃহে গৃহে কিবাখিনি যদি অপায়মল আছে সকলোখিনি দুৰাগত হওক আৰু এই ব্ৰহ্মাৰ চৰণতে ধৰি তেখেতলোকক এটি গুৱাপান আৰু দক্ষিণা দি ধূপ দীপ জ্বলাই কায় কষ্টে ব্ৰত ৰাখি প্ৰত্যেকৰ গৃহে গৃহে গুৱাপান আগবঢ়াই ভগৱন্তৰ ওচৰত সেৱা ধৰিছে। এই সেৱা ভৰি যেন ভগৱন্তে নিশ্চিতভাৱে গহনাপূৰ্ণ হওক আৰু আগলৈকে এইদৰে কৰ্ম কৰি থাকিবৰ কাৰণে সুমতি দি ভকত ভগৱন্তৰ আশীৰ্বাদৰ দ্বাৰা গৃহ মধ্যে সকলোখিনিকে যেন নিৰাপদে ৰক্ষা কৰি ৰাখক। কৃষ্ণ হৰি।